वंदे मातरम, वंदे मातरम, वंदे मातरम। हेलो बंधुসকল, সকলোকে নমস্কাৰ জনাইছোঁ আৰু হেপী ইণ্ডিপেণ্ডেন্স ডে সকলোলৈ জনাইছোঁ। মানে স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই বৰ্তমান আছোঁ নতুন দিল্লীৰ একদম এখন হাৰ্ট বুলি কোৱা হয়, মানে কৰ্ণট প্লেচত। যিসকলে দিল্লী আহিছে তেওঁলোকে গম পায়। আৰু এই কৰ্ণট প্লেচত মই স্বাধীনতা দিৱস মানুহে কেনেদৰে উদযাপন কৰিব আহিছে সেয়া চাবলৈ বনোৱাৰ উদ্দেশ্য হ'ল স্বাধীনতা দিৱস মানে আচলতে কি। স্বাধীনতা দিৱসত আমি অসমত সৰুতে যিটো দেখিছিলোঁ, আমি ঘৰৰ ভিতৰত সোমাই থাকোঁ। আজিকালি অৱশ্যে আমি ঘৰৰ বাহিৰলৈ ওলাই আহোঁ স্বাধীনতা দিৱস উদযাপন কৰিবলৈ। আৰু দিল্লীত কেনেদৰে স্বাধীনতা দিৱস উদযাপন কৰে, মানুহবিলাকে কেনেদৰে ওলাই আহে চাওক। এয়া মানুহৰ সমাগম, চাৰিওফালে মানুহৰ ভিৰ দেখিব। এয়া চাওক, এয়া অটোৰ ওপৰতো এনেদৰে তিৰংগা পতাকা লৈ পেলাই মানুহে স্বাধীনতা দিৱস উদযাপন কৰি। ইয়াতে কি ভাল লাগিছে, মই বৰ্তমান যিটো কৰ্ণট প্লেচৰ এইটো মাজৰ গলিটো আছে, যোনে আহিছে গম পাব। এইটোতে খোজকাঢ়ি গৈ আছোঁ মই। আৰু মানুহবিলাকে মানে কোনো ভয় ভীত নাই, ভয় ভীত নোহোৱাকৈ ধুনীয়াকৈ ওলাই আহিছে দেখিছে। মোৰ পিছফালে দেখিব আপুনি, আগফালে দেখিব মানুহবিলাকে ওলাই আহিছে। আৰু ময়ো এইবাৰ এক্সপ্ল'ৰ কৰিব আহিছোঁ জাতীয় এই ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰিব আহিছোঁ। মানুহবিলাকে মুখৰ ওপৰত যোনে যেনি পায় নিজৰ স্বাধীনতা, যে আমি আজিৰ দিনটোতে ইংৰাজৰ পৰা আমি মুক্ত হৈছিলোঁ আৰু আজিৰ দিনটোৰ পৰা আমি স্বাধীন হৈ গৈছিলোঁ মানে। আৰু মই ইহঁতক লগ পাই পেলাই এয়া ক'লোঁ যে আমাৰ যিটো ত্ৰিৰংগ পতাকা হয়, আমাৰ ৰাষ্ট্ৰীয় পতাকাখন এবাৰ গালত বোলে আঁকি দিব বিচাৰিছে। বোলো আঁকি দিয়া। वंदे मातरम, यहाँ वहाँ सारा जहाँ देख लिया है, अब तक तेरे जैसा कोई नहीं है। চাওক, এই স্বাধীনতা দিৱসত এটা বেলেগ ধৰণৰ দৃশ্য দেখিছোঁ। এয়া সৰু ল'ৰা ছোৱালীৰ লগতে বয়সীয়া মানুহো আছে। তেওঁলোকে এইদৰে আমাৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰি আছে। যিহেতু আমাৰ এইবাৰ হৰ ঘৰ তিৰংগা এক অভিযান চলিছে, সকলোৱে আমি ঘৰে ঘৰে তিৰংগা লগাইছোঁ। আৰু এওঁলোকেও নিজৰ ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰি উপাৰ্জনৰ পথ ল'বলৈ চেষ্টা কৰিছে। কি ধুনীয়া নজাৰা চাওক। कितना करके बिक्री कर रहा है ये? 100 दिन दुनिया 1 का 150, ये बहुत ज्यादा है। नहीं कहीं तेरे जैसा कोई नहीं, मैं गया जहाँ भी बस तेरी याद थी, जो मेरे साथ थी, मुझको तड़पाती रुलाती, सबसे प्यारी तेरी सूरत, प्यार है बस तेरा प्यार ही, माँ तुझे सलाम। এই ঠাইটো হৈ পৰিছে, এই ৰাষ্ট্ৰীয় পতাকাখন যিখন দেখিছে মানে ইমান ধুনীয়াকৈ আছে। এই ৰাষ্ট্ৰীয় পতাকাখন ইয়াৰ পৰা মানুহে ফটো ভিডিঅ' তুলি আছে। এই পইণ্টটোৰ পৰা ধুনীয়াকৈ দেখিব পৰা হৈ গৈছে ৰাষ্ট্ৰীয় পতাকাখন চাওক। আৰু সেইটো কাৰণে ইয়াতে মানুহবিলাকে এনেদৰে ৰৈছে আৰু নিজৰ ফটো ভিডিঅ' তুলি আছে। ময়ো অকণমান আগতে তুলিলোঁ। মই ঘূৰি এটা বস্তু দেখা পালোঁ। আমি কি কৰোঁ, অসমত আমি পাৰ চৰাই খুব খাওঁ ন। সৰুতে মই পাৰ চৰাই বহুত খাইছিলোঁ, কিন্তু মই আজি যোৱা 8-9 বছৰমানৰ পৰা পাৰ চৰাই খোৱা বাদ দিছোঁ। কিন্তু এইটো চাওক, কৰ্ণট প্লেচৰ এয়া মাজমজিয়াত পাৰ চৰাই কিমান ধৰণে উৰি থাকে চাওক। ইমান গাড়ী মটৰ এনেকৈ মানুহ অহা যোৱা হৈ থাকে, কিন্তু এই পাৰ চৰাই বোলে নিৰ্বিঘ্নে ইয়াতে উৰি থাকে। চাওক কি ধুনীয়া এক দৃশ্য। তাৰ পৰা উৰি আহি ইয়াত এইখিনি মাজৰখিনিত পৰে, আকৌ সেই গছডালত যায়। তাতে মানে ধান হওক, কিবা হওক, চাউল হওক, সেই মানুহবিলাকে দিয়ে। এই পাৰ চৰাইবিলাকে খায় আৰু সেই গছডালত জিৰণি লয়। তাত ধুনীয়া নজাৰা। বাপৰে, ৰাস্তাৰ মাজত চাওক। এইবাৰ গাড়ীয়ে আজাদী কা অমৃত মহোৎসৱ কৰি গোটেই এখন বনাই লৈছে। এইখন বেলেগ ধৰণৰ গাড়ী একদম। আজাদী কা অমৃত মহোৎসৱ গোটেই মানে এইখন তিৰংগাৰ ৰং দিছে এইখনত। গোটেই গাড়ীখন দেখাই আছোঁ মই, মানুহৰ ভিৰ। বেলেগ গাড়ী একদম। हर घर तिरंगा चल रहा है। हम सूरत से है, मेरा नाम सितार दोषी है। हाँ। और
जो प्राइम मिनिस्टर सर माननीय प्रधानमंत्री सर और अमित सर ने जो एक अभियान चालू किया है, हर घर तिरंगा, जो अपना देश पहले आज़ाद था तो एक देश आज़ाद वापस, मतलब देश आज़ाद जैसा उल्लास करना है। इस अच्छा। वजह से किया है। तो मेरे को भी एक देश के लिए प्रेम है कुछ, तो मैं हाँ। मेरी कार को एक फिल्मी बनाया हुआ है, हर घर तिरंगा सबको संदेश देने के लिए। अच्छा, आपने कितना पैसा खर्चा किया है सर मैं उसको? पैसा नहीं बता पाऊंगा क्योंकि मैं देश के लिए सब कुछ कर सकता हूँ। अच्छा अच्छा, सब कुछ कर सकता है। मतलब आप इस तरह से देश का जो स्वाधीनता का जो खुशी है वो आप खुशी जाहिर कर रहा है, और आपका गाड़ी में भी सबको फोटो खींचने के लिए आ रहा है। या सबको खुशी और सबको भी लगे कि हमारे भी देश है, हमारा भी प्रेम है देश पे।